ক্লাস 10 সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ চেপ্টাৰ 1 খুলি 10 পেজ দেখি মোৰ ঘূৰিছেনে 1946 1949 1950 আম্বেদকাৰ নেহেৰু কিমান মুখস্থ কৰিবা নালাগে ভাই মাত্ৰ 5টা ট্ৰিক্স গোটেই পাঠ পানী পানী হৈ যাব 5 নম্বৰ পাক্কা 90% ছাত্ৰই নাজানে টিচাৰে বহি চোৱাৰ টাইমত 5টা কিৱৰ্ড পালে ভাল পায় ফুল মাৰ্কস দিয়ে আজি মই তোমাক এই 5টা কিৱৰ্ড দিম লিখাৰ প্যাটাৰ্ণো শিকাম 5 ট্ৰিক্স ট্ৰিক্স 1 5 words প্ৰস্তাৱনাৰ সোভাৰিয়ান সোশিয়েলিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক এক্সামত এই পাঠৰ এই শব্দকেইটা বহুত ইম্পৰ্টেণ্ট লিখিবই লাগে ট্ৰিক্স হিচাপে মনত ৰাখিবলৈ SSSDR student should study daily regularly student should study daily regularly স্ক্ৰিনশ্বট মাৰি লোৱা সহজতে মনত থাকিব ট্ৰিক্স 2 4 dates 2 নম্বৰ 1946 ডিসেম্বৰ সংবিধান সভা আৰম্ভ হস্তিনান্দ সিনহা প্ৰথম সভাপতি 2 নম্বৰ 1947 29 আগষ্ট খসৰা কমিটি গঠন আম্বেদকাৰ সভাপতি আছিল 1949 26 নৱেম্বৰ সংবিধান গৃহীত 1950 26 জানুৱাৰী কাৰ্যকৰী প্লাস গণতন্ত্ৰ দিৱস ট্ৰিক্স মনত ৰাখিবলৈ 46 47 49 50 4 বছৰ 4টা ঘটনা ট্ৰিক্স 3 পিপল যেনে 1 নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সভাপতি সংবিধান সভা 2 নম্বৰ ডক্টৰ BR আম্বেদকাৰ সভাপতি খসৰা কমিটি সংবিধানৰ পিতা 3 নম্বৰ জৱাহৰলাল নেহেৰু উদ্দেশ্য প্ৰস্তাৱ দাখিলকাৰী এই তিনিজন ব্যক্তিৰ নাম মনত ৰাখিবা বাকি 4জনো লিখিবা ট্ৰিক্স 4 ভাৰত কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কিয় কেন্দ্ৰ চৰকাৰ শক্তিশালী ৰাজ্যৰ স্বায়ত্তশাসন সীমিত ট্ৰিক্স 5 প্ৰস্তাৱনাৰ লক্ষ্য 5টা যেনে ন্যায় স্বাধীনতা সমতা ভাতৃত্ব ব্যক্তিৰ মৰ্যাদা ট্ৰিক্স NSSVB নহলে শিক্ষকে কষ্ট পাব 5 নম্বৰৰ প্ৰশ্ন এনেকৈ লিখিবা যেনে 1 নম্বৰ 5টা শব্দ 1 নম্বৰ 2টা ডেট 2জনৰ নাম 2 নম্বৰ 2টা বৈশিষ্ট্য 2 নম্বৰ নেক্সট ভিডিও লাগিলে সাবস্ক্রাইব কৰা আৰু ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কৰিবা কাইলৈ চেপ্টাৰ 2 আন্তৰ্জাতিক সংস্থা 7 নম্বৰৰ বাবে একেবাৰে পইণ্টত লাগিলে কমেন্ট কৰা জয় হিন্দ